আমি আছো বৰ্তমান এটা বজালি জিলা পৰিষদ কাৰ্যালয়ত বা এটা গছপুলিৰ এগেইনষ্টত মানে 200 টকা সাপোজ আমাৰ বজালি মানে যিমান গাঁও অঞ্চল আছে তাতো যাব হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মই নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে আৰু মোৰ পাছত দি পৰা বেকগ্ৰাউণ্ডটো চাওকচোন, সেউজীয়া কি মজা লাগছে, ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ হ'লে। আৰু আজি আমি গৈ আছোঁ এতিয়া পাঠশালাত, এনেকুৱা ধৰণে সেউজীয়া পৰিৱেশ গোটেই বজালিখন কৰিবৰ কাৰণে। মানে কি কথা কৈছোঁ আপোনালোকে চাই ভালকৈ বুজিব পৰা নাই, গতিকে বলক আমি অলপ ভালকৈ বুজি লওঁ কথাখিনি। মানে আমাৰ বজালি এৰিয়াত এটা NGO আছে, সেই NGOটোৰ নাম হ'ল আপোনাৰ জান বৃদ্ধি ফাউণ্ডেশ্যন। ইয়াতে এখন আহি আছে পোষ্টাৰ, এই পোষ্টাৰখন চাব পাৰিব। আৰু সেই NGOটোৰ উদ্যোগত, এই মানে জান বৃদ্ধি ফাউণ্ডেশ্যন বুলি NGOটোৰ উদ্যোগত এটা ভাল প্ৰচেষ্টা হাতত লৈছে। এই যে আপোনালোকে গছবোৰ দেখি আছে পাছত দেখি কি ধুনীয়া লগা হৈছে, তেনেকুৱা ধৰণৰ গছ বন আমাৰ গোটেই বজালি এৰিয়াটোত কৰিবৰ কাৰণে সিহঁতে এটা প্ৰচেষ্টা হাতত লৈছে। আৰু তাৰে উদ্যোগত 2000টা গছৰ পুলি মানে বজালি এৰিয়াত ৰুব। আৰু এতিয়া আমি তাত যাম, যাই উঠি তাত আজি সন্মানীয় ব্যক্তি আমাৰ ৰঞ্জিত কুমাৰ দাস ছাৰ আৰু তেনেকৈ আহিব আৰু বহুত কেইজন আহিব। এতিয়া কোন আহে কোন নাই সেইটো মই ইয়াতে এতিয়া আপোনালোকক ক'ব নোৱাৰিম। গতিকে বলক এতিয়া আমি ইয়াতে আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিওঁ। তো গাইজ ফাইনেলি বিকাশ ভাই আৰু মই আহি পালোঁ য'ত আমাক মানে মাতিছিল। আৰু আমি আছোঁ বৰ্তমান এতিয়া বজালি জিলা পৰিষদ কাৰ্যালয়ত। আৰু ইয়াতে মানে অলপ সামান্য মানে দেৰি আছে, ইফালে মানে গোটেইখিনি কাম হৈ আছে, চব মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে খাংৰা চাংৰা মানে চব ৰেডি। বৰ্তমান মানে আমাৰ ইয়াতে ৰঞ্জিত কুমাৰ দাস ছাৰে অহা কথা, তো এতিয়া তেখেতক অলপ সময় ৰখি আছে। ইয়াতে হ'ব আমাৰ মেইন মিটিংখন, এই ইয়াতে। তো এতিয়া সুধি আছোঁ বলক এই ফাউণ্ডেশ্যনটোৰ বিষয়ে গোটেইখিনি আমি ভালকৈ পৰা ইহঁতক সুধি আছোঁ। ইয়াৰে যোন মানে সক্ৰিয়ভাৱে জড়িত গোটেইখিনি কথা সুধি আপোনালোকক জনাই আছোঁ, বলক। তো গাইজ মোৰ লগত আছে আমাৰ দাদা এজন, চম্পক দাদা। তো দাদাক কৈ দিয়ক মানে এইটো মানে ফাউণ্ডেশ্যনটোৰ পৰা উদ্দেশ্যটো বা কেনেকৈ হ'ল বা কি মানে গোটেইখিনি কথা ভালকৈ কৈ দিলে ভাল পাম। নমস্কাৰ, আমাৰ NGOৰ নাম হৈছে জান বৃদ্ধি ফাউণ্ডেশ্যন। আমাৰ 2019ত এইটো আৰম্ভ ষ্টাৰ্ট কৰা গৈছিলে। আৰু এনেকুৱা নহয় যে 2019ৰ পৰা আৰম্ভ কৰা গৈছে, তাৰে আগতেও আমি গছপুলি ৰোৱা গৈছিলে, গছ ৰোৱা গৈছিলে, কিন্তু আমি আনুষ্ঠানিকতা কৰা নাছিলোঁ। আনুষ্ঠানিকতা আমাৰ 2019ৰ পৰা কৰা গৈছে, জান বৃদ্ধি ফাউণ্ডেশ্যনৰ সৃষ্টি হৈছে। তো তাৰপিছত আমি নিত্য নৈমিত্তিকভাৱে গছপুলি বা অকেজন হওক, 5 জুন হওক বা বেলেগ বেলেগ প্ৰগ্ৰেমত আমি গছপুলি ৰোৱা কৰিলোঁ। আৰু লগতে আমি কিছু সংখ্যক আমাৰ ওচৰতে জান আছে, থুৰকুনি জান বুলি, সেই থুৰকুনি জানটো চাফা কৰাটো লাগি গ'লোঁ মানে প্ৰদূষণমুক্ত কৰাৰ কাৰণে। তাৰপিছত লাহে লাহে ক'ভিড আহিল, লকডাউন আহিল। লকডাউনত আমি কিছু পৰিমাণে কি কৰিলোঁ, আমাৰ লগতে এটা আৰু সংস্থা আছে ইডু ক্লাব। ইডু ক্লাবৰ জৰিয়তে আমি যিবিলাক ল'ৰা ছোৱালী লকডাউনত বহি গৈছিলোঁ ঘৰত, তেওঁলোকৰ কাৰণে আমি ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিলোঁ, NTSC NMS এইবিলাক স্কলাৰশ্বিপ। তাৰপিছত আমি এই নতুন প্ৰচেষ্টা হাতত লৈছোঁ যে বজালিখন সেউজীকৰণ কৰাৰ কাৰণে 2000 গছপুলি ৰোৱাৰ এটা প্ৰচেষ্টা। 2000 তো এইটো অকল বজালি ডিষ্ট্ৰিক্টতে সীমিত থাকিব খোজা নাই। আমি বজালি ডিষ্ট্ৰিক্টৰ লগতে সমগ্ৰ অসম, সমগ্ৰ নৰ্থ ইষ্ট তথা সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন ঠাইত আমাৰ পিছলৈ সম্প্ৰসাৰিত হ'ব আমাৰ এই প্ৰজেক্ট। আৰু কথাটো কেনেকুৱা হৈছে যে অকল গছপুলি ৰুলেই নহ'ব, আমাৰ জন্মদিন হওক বা ধৰণৰ 5 জুনত হওক বহুতে গছপুলি ৰুৱে, হাজাৰ হাজাৰ গছপুলি ৰুৱে, কিন্তু তাৰ প্ৰতিপালন দায়িত্ব কোনে নহয়। তো আমাৰ কথাটো হৈছে কি, মেইন কথা মটিভ হৈছে কি, আমি প্ৰতিপালন কৰিম। 2ডাল গছ ৰুম, এডাল ৰুম, গছডাল ডাঙৰ হৈ বৃক্ষ হ'ব লাগিব। আৰু 2000ডাল গছপুলিৰ প্ৰত্যেকটো গছপুলিৰে দায়িত্ব সম্পূৰ্ণৰূপে দায়বদ্ধ আমি। বহুত বেছি ভাল এইটো মানে প্ৰচেষ্টা হাতত লৈছে, তো মোৰ ফালৰ পৰা শুভকামনা থাকিল। ইয়াতে এতিয়া আমাৰ গছপুলিবিলাক ৰোৱা হ'ব। দাদাই ইয়াতে এনেকৈ গাঁত খান্দি আছে। তোৰ এটা কেনে অনুভৱটো কেনেকুৱা? আমাৰ এটা যিটো আমি ভাবি লৈছোঁ বোলে, আমাৰ যিটো পৰিৱেশৰ যিটো প্ৰভাৱ আহি আছে দিনক দিনে, গৰমত পৰা আদি কৰি তেনেকুৱা কাৰণত মানে এটা আমাক যিটো আমাৰ গছৰ ছাঁ বুলি ক'বলৈ কিছুদিন পিছত হয়তো নোহোৱা হৈ যাব। তো বিকাশ ভাই কেনে মানে আৰু কালিৰ পৰা ইহঁত হৈছে সদস্য পুৰা সক্ৰিয়ভাৱে লাগি আছে মোৰ লগত। দাদা আপোনাৰ নামটো কৈ দিয়ক। চন্দন কাকতি। আৰু ইফালে আছে আমাৰ দাদা দুজনমান। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী পুলৰিত কাকতি। তুমি ইয়াৰ এজন সদস্য হয়, তোমাৰ নামটো? কাৰ্তিক কাকতি। অঁ দাদা আপোনাৰ? হয়, মোৰ নাম ত্ৰিদীপ দাস। ত্ৰিদীপ দাস, অঁ ডাইৰেক্টৰ হয়। অঁ তো কৈ দিয়ক অলপ ইয়াৰে বিষয়ে। হয়, আপুনি চম্পকৰ পৰাতো গম পালেই কথাখিনি। আৰু আমি এতিয়া 2000 গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী আমি চলাই যাম। মানে অকল বজালি বজালি মানে যিমান গাঁও অঞ্চল আছে তাতো যাব। হয়, মানে কি বজালি বুলি নহয়, বজালি গোটেই ডিষ্ট্ৰিক্টখন, সমগ্ৰ ডিষ্ট্ৰিক্টতে আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিম। আৰু ইয়াৰ লগতে মানে কি পৰৱৰ্তী মানে
কালত আমি এইটো বেলেগ ডিষ্ট্ৰিক্টলৈকে বেলেগ ৰাজ্যলৈকে আমি কামটো আগবঢ়াই লৈ যাম। তো গাইছ আমাৰ লগত আৰু এজন আছে আমাৰ ডাইৰেক্টৰ, তো আপোনাৰ নামটো কৈ দিয়ক। হয়, মোৰ নাম শ্ৰী অনুপম কাকতি। কৈ দিয়ক ইয়াৰে বিষয়ে অলপমান। আচ্ছা, আমি বৰ্তমান এইটো যিটো মানে প্ৰজেক্ট লোৱা হৈছে, এইটো 2000 গাছপুলি বজালী জিলাত ৰোৱাৰ কাৰণে আমি প্ৰজেক্ট এটা হাতত লৈছোঁ। এতিয়া কিমান সময়ৰ ভিতৰত বা কিবা সময় নাই? এনে সময় মানে ধৰক এইটো ফেজ বাই ফেজ হ'ব। প্ৰথম 200, নেক্সট আকৌ 200 পুলি, এনেকুৱা টাইপত ফেজ বাই ফেজ আমি কৰি যাম। 2000 পুলি হয়তো 2-3 মাহৰ ভিতৰত আমি ৰুই শেষ কৰিম। এইটোৱে বৰ্তমানৰ কাৰণে আমাৰ প্ৰজেক্ট এইটোৱে। আৰু আমাৰ লগত আছে বৰ্তমান এটা ছোৱালীৰ সদস্য কেইজনমান, তো তোমালোকৰ নাম কেইটা কৈ যোৱা। মোৰ নাম জুনমণি ৰয়। তো তোমালোকে ইয়াত পুৰা সক্ৰিয়ভাৱে পুৰা লাগি আছো আৰু তোমাৰ নামটো শুনা নাই? ৰঞ্জিনী শৰ্মা। তোমাৰ? মোৰ নাম শ্ৰী ৰিকিমণি। তোমালোকৰ ইয়াতেই ঘৰ নে? ইয়াতে পাঠশালাতে ঘৰ। আৰু তোমাৰ নামটো কৈ দিয়া। অঞ্চুমান হলয়। বহুত বেছি ভাল লাগছে এনেকৈ কৰি থকা ভাল কামবিলাক। আৰু গাইছ, ইয়াতে এতিয়া বৰ্তমান সন্মানীয় ৰঞ্জিত কুমাৰ দাস ছাৰৰ লগতে বহুত কেইজন মানে ব্যক্তি আহি উপস্থিত হৈছে আৰু তেওঁলোকে কিবা কিবি মানে ভাল ভাল কথা কৈছে, কিন্তু মই জানো যে আপোনালোকে এনেকুৱা ধৰণৰ ভাষণ শুনি বেছি ভাল নাপায়। গতিকে বলক আমি অলপ এতিয়া গছপুলি ৰোপণ কৰোঁ। মই জ্ঞান বৃদ্ধি এন জি অ'ক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ কি যিসমূহত সমগ্ৰ বিশ্বতে ক্লাইমেট চেঞ্জক লৈ পেলাই বিভিন্ন ধৰণৰ এটা শংকাময় পৰিৱেশ এটা সৃষ্টি হৈছে আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে স্বীকাৰ কৰিছে যে ক্লাইমেট চেঞ্জ যিটো হৈ আছে আগন্তুক দিনত ভয়ানক পৰিস্থিতি এটা হ'বলৈ গৈ আছে সমগ্ৰ বিশ্বতে। ফাউণ্ডেশ্যনৰ যিটো উদ্যোগ লৈছে সেইটা নথৈ শলাগ ল'বলগীয়া, কাৰণ ফাউণ্ডেশ্যনৰ নামতে নিহিত হৈ আছে জ্ঞান বৃদ্ধি ফাউণ্ডেশ্যন। তেওঁলোকে ইতিমধ্যে মানে কৈছে তেওঁলোকৰ উদ্দেশ্যটো কি আছিলে, আৰু তাৰে লগতে যিহেতু ময়ো এজন ডিজাষ্টাৰ মেনেজমেণ্টৰ বিষয়া, গতিকে সেই হিচাপে মানে আমি সকলোকে আহ্বান জনাম যে সকলোৱে গছপুলি ৰোপণ কৰিব লাগে। অনুভৱটো কেনে আজি? অনুভৱটো সেয়ে আৰু গাছ ৰুই আছোঁ বঢ়িয়াকৈ। তোমাৰ পুৰা অলপ কামত পুৰা সেই থকা যেন পাই, মানে অভ্যাস। ঘৰত আমাৰ গাছ ৰোৱা অভ্যাস আছে, একদিন আমাৰ ঘৰত যাবি, কি গাছ আছে বঢ়িয়াকৈ। আৰু গাইছ, ইয়াৰে সদস্যসকলে এনেকৈ পুৰা কাম কৰাত লাগি গৈছে। গতিকে বলক আমি এতিয়া ঘৰত যাওঁ, ভিডিঅ'টো খতমে কৰোঁ আৰু বলক। আৰু মোৰ ফালৰ পৰাও জ্ঞান বৃদ্ধি ফাউণ্ডেশ্যনলৈ বহুত বেছি শুভকামনা থাকিল। আৰু আগুৱাই যাওক, অকল বজাৰী ডিষ্ট্ৰিক্টতে নহয় বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো যাওক। এতিয়া বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যাবৰ কাৰণে লাগিব আপোনালোকৰ সহযোগ। ইয়াতে এখন আপোনালোকৰ আহি আছে পষ্টাৰখনত সকলোখিনি ডিটেইলছ আছে, ফোন কৰিলে ফোন কৰিব পাৰিব, আৰু যে সহযোগ কৰিব বিচাৰে সহযোগো কৰিব পাৰিব। এডাল গছৰ এগেইনষ্টত যদি আপোনালোকে 200 টকা দিয়ে, তেতিয়াহ'লে আপোনালোকৰ সেইটো এডাল গছ দিয়া বুলি আপোনালোকৰ ধৰা যাব। কাৰণ এডাল গছ অকল আমি ৰোৱাই নহ'ব, কাৰণ সেইডাল গছত আমি প্ৰটেকশ্যনটো দিব লাগিব। সেই প্ৰটেকশ্যনটো দিয়া যাব। আৰু আপোনালোকে যদি তেনেকৈ সহায় কৰে, বাহিৰত আপোনালোকৰ যোনটো নেম প্লেট থাকিব গছডালৰ বেৰিয়াৰটো, তাত আপোনালোকৰ যেনেকৈ আপুনি নামটো দিব বিচাৰে আপোনালোকৰ নামো থাকিব। সকলো জেগাতে আমাৰ কৰিব বজালী অঞ্চলত। গতিকে বৰ্তমান আছে আমাৰ বজালী অঞ্চলত, কিন্তু পিছলৈ আমি বাহিৰতো ইহঁতে যাব এন জি অ'টোই। মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে, ইয়াতে আইডিটো আহি আছে, যাওক আৰু ফ'ল' কৰি লওক, আৰু তলত থকা ছাবস্ক্ৰাইব বটনটো দবাই দিব মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। সকলো পাব, এনজয়মেণ্টো হ'ব, এনেকুৱা ধৰণৰ চিৰিয়াছ ভিডিঅ' হ'ব। আগতো বহুত কেইটা মই বনাই থৈছোঁ, সকলোখিনি পাব। দিয়ক আজিৰ কাৰণে এইখিনিয়ে, বাই।